গতিকে এইটো হৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্বীকৃতি দিবৰ কাৰণে এতিয়া 40 লাখ এই ভেৰিফিকেশ্যনটো ভেৰিফিকেশ্যন কৰি আছে। বাকী আমি কিন্তু এইবাৰ লকডাউনৰ কাৰণে এনুৱেল ৰিটাৰ্ণ দিব নোৱাৰিম। 20 এপ্ৰিল তাৰিখে যদি এনুৱেল ৰিটাৰ্ণ দিব নোৱাৰে তেতিয়াহ'লে ইউনিয়নটো কেঞ্চেল হৈ যায়। তেতিয়া সি একো নাপায়, যিমান যি কৰিলেও একো নাপায়। তাৰ কাৰণে হাইকোৰ্ট কৰিবলগীয়া হয়। ইয়াৰ আগতে এটা কথা কৈ দিছোঁ জানিবৰ কাৰণে যে মোৰ ফান্দি ইউনিয়নটো সিহঁতে ষড়যন্ত্ৰ কৰি কি কৰিলে এইবাৰ কেইদিনমান আগত লকডাউনৰ কেইদিনমান আগতে সিহঁতে কি কৰিলে যে আপোনাৰ সমস্ত মেম্বাৰৰ নাম ঠিকনাৰ ফোন নম্বৰ দিব লাগে। মই সেইদিনা ফাইনেন্স ডাইৰেক্টৰ তাত সোমাই আছিলোঁ, ESIC আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। মই এতিয়া ধৰি লওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা মেডিকেল বেনিফিট কাউন্সিল বুলি কয় ভাৰত চৰকাৰ। মই গ'লে য'ত যাওঁ ছিকিম নৰ্থ ইষ্টৰ য'তেই গ'লেও কেলকাতা গ'লেও আপটো কেলকাতালৈকে মোৰ এলাও আছে যে য'ত তাত ফেয়াৰ দিব, থকা খোৱা চব দিব, তলত গাড়ী দি লৈ যাব, চব ব্যৱস্থা। সেইটো মেডিকেল বেনিফিট কাউন্সিল। কাৰ কাৰণে? সেইটো হৈছে যিবিলাক ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা 21,000, সেই 21,000 মানুহৰ কাৰণে এখন ফাৰ্মাচী আছে, হস্পিটেল আছে জেগাই জেগাই, ESIC বুলি কয়, এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন। এইটো ডায়েৰী মিনিষ্টাৰ দিছে, যিটো লেবাৰ মিনিষ্টাৰ, ESIC বুলি কয় এইটো। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অনুষ্ঠান। এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অনুষ্ঠানত মোক MBC দিছে, অৰ্থাৎ মেডিকেল বেনিফিট কাউন্সিল। এই যে 21,000 টকা দৰমহা পোৱা যিবোৰ কৰ্মচাৰী আছে, DC ফিচিবোৰ নহয় ৰাজ্য চৰকাৰৰ, বাকী আৰু 7-8খন ৰাজ্য কলিকতালৈকে ধৰি এই যে যিমানবোৰ কৰ্মচাৰী আছে ৰাজ্যিক চৰকাৰৰ, এই কৰ্মচাৰীবিলাকৰ যদি মেডিকেল বেনিফিট, তেওঁলোকৰ চিকিৎসা বিনামূলীয়া হয়, অপাৰেশ্যন বিনামূলীয়া, হস্পিটেল বহুত ডাঙৰ আছে, আমাৰ গুৱাহাটীতো আছে বেলতলাত। তাতে মই মেডিকেল যিজন ডাইৰেক্টৰ, ফাইনেন্স ডাইৰেক্টৰ টি চাংগাও বুলি কয়, নাগা মানুহ, তেওঁৰ লগত কথা পাতি থাকোঁতেই এই কমিশ্যনাৰে মোক ফোন কৰিলে, নাৰায়ণ কোঁৱৰ বুলি কয় এটা। ক'লে কি আপোনাৰ গুৰুত্বপূৰ্ণ চিঠি এখন আছে। কি চিঠি আছে? হ'ল মইতো এনেই ফাইনেন্স ডাইৰেক্টৰ তাত বহি আছোঁ। দুলাখ খৈলে ফোন কৰিলে, একদম কপি কৰি দুলাখ কি হ'ল ক'ব নাই। তাৰপিছত গৈ পাইছোঁ, কৈছে যে প্ৰতিজন মানুহৰ হেৰি দিব লাগে, ফোন নম্বৰ দিব লাগে। আৰে মোক খং উঠিলে, মই ফোন কৰিলোঁ যে মোক কিমান দৰমহা দিছ? মই মাঘেৰিটাৰ কেটেটেঙৰ পৰা গোৱালপাৰা ৰংজুলি তালৈকে ধৰি মোৰ 10,000 সদস্য, সিফালে বৰাক ভেলী ফান্দি ইউনিয়নৰ এই 10,500 সদস্যক প্ৰত্যেকৰে যে মই মানে ফোন নম্বৰ দিব লাগে, এইটো কিহৰ খেলা পাইছে? এই ফান্দি মাহত মানুহ লেবাৰ কৰা মানুহ, তাৰ সি আমেৰিকাত চাকৰি কৰে নে বম্বেত চাকৰি কৰে, যে তাৰ ঘৈণীয়েকলৈ ফোন কৰিবৰ কাৰণে সি ঘৰত ফোন নম্বৰ থৈ গৈছে বা তাৰ ফোন নম্বৰ আছে, ক'ত পাইছোঁ এইটো? তাৰপিছত ধমকি কৰিলোঁ। তাৰপিছত সি একদম এখন ডবল লেটাৰ দি দিলে মোক যে তোমাৰ ইউনিয়নটো 15 দিনৰ ভিতৰত যদি নহয় তেতিয়াহ'লে কেঞ্চেল কৰি দিম। হাহাকাৰ লাগি গ'ল। তাৰপিছত যেনিবা এটা ভাগ্য ভাল, মই মানে মোৰ এই ডাঙৰ ছোৱালীজনী যে আছে, ডাঙৰ ছোৱালীজনী যিটো নিছে, সেই জোঁৱাইটো ককায়েক এটা পংকজ বৰগোহাঁই বুলি কয়, হাইকোৰ্টত উকিল কৰে। মোৰ নাতিটোৱে ক'লে যে এনেকৈ দৌৰ এনেকৈ এটা মানুহ আছে, মই মাতি আনিম। তাক মাতি আনি এটা কেছ কৰিলোঁ, 70,000 টকা দি কেছ কৰি তাৰ চাকৰিও খালোঁ নাৰায়ণ কোঁৱৰৰ, আৰু মোৰ ইউনিয়নো বাচি গ'ল। কিন্তু এপিলততো এই হেৰিটো দিব লাগে, এপিলত এতিয়া বেলেগ এটা আহিলে। তাৰপিছত মই লেটাৰ দিলোঁ যে যিহেতু লকডাউন, AGM কৰিব লাগিব। AGM মানে এনুৱেল জেনেৰেল মিটিং, অৰ্থাৎ যিটো অসমীয়াত অধিৱেশন বুলি কয়, প্ৰতি বছৰ অধিৱেশন হ'ব। অধিৱেশন হৈ হিচাপটো পাছ কৰাই কিমান টকা উঠিলে, কিমান টকা খৰচ হ'ল, কিমান টকা জমা আছে আৰু কিমান টকা চেণ্ট্ৰেলক দিয়া হ'ল, এই গোটেই আৰু চেণ্ট্ৰেলক যিটো পইচা দিওঁ সেই পইচাটো এখন ৰচিদ লাগিব। ইয়াত আছে নে নাজানো, সোণালৰ তাত আছে। কাৰণ আমাৰ এইটো ইউনিয়ন চিমেণ্ট চাপৰিটো আছে, ডিমৌত আছে, চিলাপথাৰত আছে, ধেমাজিত আছে, একেবাৰে গেৰুকামুখলৈকে আছে, গোটেইখিনি আছে। গোটেইখিনিৰ ভিতৰত এতিয়া হিচাপ কৰি কিমান কি আছে, ৰচিদখন তাৰ লগত আছে নেকি। প্ৰত্যেক বছৰে যিটো দিওঁ আমি এফিলিয়েশ্যন ফিজ, সেইটো ৰচিদখন আকৌ জেৰক্স কৰি তাত গাঁঠি দিব লাগে। আৰু আমাৰ যিসকল ইউনিয়নৰ 1 লাখ টকাতকৈ বেছি হিচাপ আছে, তেওঁলোকৰ আকৌ কি, তেওঁলোকে চাৰ্টাৰ একাউণ্ট কৰিব লাগিব। চাৰ্টাৰ একাউণ্ট কৰিলে মানে কি হ'ব, যে তেওঁক শতকৰা 10 টকাকৈ পইচা দিব লাগিব। চাৰ্টাৰ একাউণ্ট বুলি এটা কোম্পানী খুলি থৈছে, তাৰ থাম্বা মাৰিব লাগিব। গতিকে সেই থাম্বা মাৰিলে তেতিয়াহে সেইটো এনুৱেল ৰিটাৰ্ণটো ল'ব। এতিয়া তেওঁ থাম্বা মাৰিবলৈ AGM নহ'লে নলয়, এনুৱেল জেনেৰেল মিটিং যদি নহয়, এনুৱেল জেনেৰেল মিটিঙে যদি হিচাপটো পাছ কৰি দিয়া নহয়, তেওঁ থাম্বাটো নেমাৰে। সেইটো এটা কোম্পানী মাৰিব লাগিব।
এতিয়া এনুৱেল জেনেৰেল মিটিং কৰিবৰ কাৰণে চব ঠিক কৰিছিলোঁ, গেৰুকাম ভোট কৰিম বুলি আমি 6 ট্ৰেক্টৰ খৰিও কিনিলোঁ, কিন্তু হঠাৎ লকডাউন হৈ গ'ল, কৰিব নোৱাৰিলোঁ। তাৰপিছত মই লগে লগে চিঠি দিলোঁ, লেবাৰ মিনিষ্টাৰলৈ দিলোঁ, এই চিফ মিনিষ্টাৰলৈ দিলোঁ, তাৰপিছত লেবাৰ কমিশ্যনাৰক দিলোঁ, দি আকৌ দিল্লী লেবাৰ মিনিষ্টাৰ আমাৰ চেণ্ট্ৰেল ট্ৰেইনক দি দিলোঁ। দি দিয়াৰ পিছত কোনো উত্তৰ নাই এতিয়ালৈকেতো গ'ল, ইউনিয়ন খতমেই হ'ল নে আছে ক'বতো নোৱাৰোঁ। যিটো কাৰণে চব কথা হৈ আছে, এতিয়া আমি দাবী কৰিব পৰা অৱস্থাত নাই হোৱা। শেষত এতিয়া ক'লে যে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰত এনুৱেল ৰিটাৰ্ণটো দিব লাগিব। কিন্তু এটা নৰ্মেল নহ'লে এজিএম এটা কৰিব নোৱাৰিলে